মেডাম মেফি হৈছে আহোমসকলে অতীজৰে পৰা পালন কৰি অহা এক পৰম্পৰাগত ধৰ্মীয় উৎসৱ। মেডাম মেফি এই শব্দটোৰ অৰ্থ হ'ল মে মানে প্ৰাৰ্থনা, দাম মানে মৃতক বা মৰি যোৱা উপৰিপুৰুষ আৰু ফি মানে হৈছে দেৱতা, অৰ্থাৎ পূৰ্বে মৃত্যু হোৱা উপৰিপুৰুষৰ পূজা বা তৰ্পণ কৰা। আহোমসকলৰ বিশ্বাস অনুসৰি মানুহৰ মৃত্যুৰ পাছত প্ৰথমে আত্মাটো কিছুদিন দাম হৈ থাকি ফি অৰ্থাৎ দেৱতালৈ ৰূপান্তৰিত হয়। এই উৎসৱত চিংকৰা ফুল আৰু দেৱৰস বা ৰহি লাও পানীক অপৰিহাৰ্য সামগ্ৰী হিচাপে ধৰা হয়। আহোমসকলৰ মতে তেওঁলোকৰ উপৰিপুৰুষসকল মৰি যোৱাৰ পাছত দেৱতাৰ শাৰীলৈ উন্নীত হয় আৰু স্বৰ্গৰ পৰা তেওঁলোকক অলৌকিক শক্তিৰ দ্বাৰা ৰক্ষণাবেক্ষণ তথা কৃপা দান কৰি থাকে। আহোম ৰাজত্বকালত স্বৰ্গদেউসকলে পৰম্পৰাগত নীতি নিয়মেৰে ৰাজকীয় মৰ্যাদাৰে এই উৎসৱ পালন কৰিছিল। এই ৰাজকীয় মেডাম মেফি উৎসৱৰ দায়িত্ব মূলতঃ 3জন আহোম পণ্ডিতক প্ৰদান কৰা হৈছিল। গোলাপ চন্দ্ৰ বৰুৱাৰ আহোম বুৰঞ্জী অনুসৰি স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই ধনশিৰিৰ পাৰত কছাৰীসকলৰ সৈতে যুদ্ধত জয়ী হৈ ৰাজধানীলৈ আহি ৰজা আৰু প্ৰজাৰ দীৰ্ঘায়ু কামনাৰে এই উৎসৱৰ আয়োজন কৰিছিল। ঠিক একেদৰে আন আহোম স্বৰ্গদেউসকলেও যুদ্ধত জয় বা পৰাজয় হ'লে দেৱতাৰ আশীষ বিচাৰি এই উৎসৱৰ আয়োজন কৰিছিল। কাহিনী মতে আহোমসকলৰ স্বৰ্গৰ ৰজা লেংডেনৰ 2জন নাতি আছিল আৰু তেওঁলোকৰ নাম আছিল খুনলুং আৰু খুনলাই। তেওঁলোক পৃথিৱীত শাসন কৰিবৰ বাবে স্বৰ্গৰ পৰা জখলাৰে নামি আহিছিল আৰু তেওঁলোকৰ পৰাই গোটেই আহোম জাতিটোৰ সৃষ্টি হৈছিল বুলি কোৱা হয়। সেইবাবে আহোমসকলে লেংডেনৰ বংশধৰ বুলি ভাবে আৰু মেডাম মেফিত উপৰিপুৰুষসকলক প্ৰাৰ্থনা জনাই আশীৰ্বাদ বিচাৰে। 1228 খ্ৰীষ্টাব্দত যেতিয়া চুকাফা অসমলৈ আহিছিল তেতিয়া তেওঁৰ লগত এজন বুৰঞ্জী লেখকো আহিছিল। তেওঁৰ নাম আছিল মমুন মমাই। তেওঁৱেই এই পূজাবিধ সুদূৰৰ পৰা অসমলৈ লৈ আহিছিল। এই পূজা প্ৰথমতে নামৰূপত অৱস্থিত টিপাম বুঢ়া ডাঙৰীয়াৰ থানত পতা হৈছিল। এই পূজাত লেংডেনৰ প্ৰমুখ্যে 8জন দেৱতাক পূজা কৰা হয়। বৰ্তমান প্ৰত্যেক বছৰে 31 জানুৱাৰীত আহোমসকলে উলহ মালহেৰে নিজ ধৰ্মীয় আৰু পৰম্পৰাগত নীতিৰে মেডাম মেফি পালন কৰে। ধন্যবাদ।